গৰম দিছে ৰে একদম মই চুলি বান্ধি শকত যেন দেখিছে নেকি মুখখন একেবাৰে চুলিখিনি বান্ধি লোৱাৰ কাৰণে শকত লাগিছে পিছে সেইদিনা কোৱা কথাটো আজি মই দেখাম আপোনালোকক চাহপাত এই টেবুলখন ইগন'ৰ কৰিব দেই অকণমান খেলি মেলি হৈ আছে চাফা কৰিব পৰা নাই আজি দুপৰীয়া আইটেম ঢেকীয়া ভাজি মানে কণীৰে ভাজিব ৰেচিপি অৱশ্যে মই চেনেলত আপলোড কৰা আছে যিবিলাকে চোৱা নাই চাই ল'ব মই লিংক দি দিম মইতো যাক লৈ লৈছোঁ কি কৰিম চাই থাকিব কিন্তু এতিয়াই মই নকওঁ আপোনালোকক কি কৰিম মানে এইখিনি ধুনীয়াকৈ মই পানীত তিয়াই থৈ দিম এইখিনি মই ধুনীয়াকৈ ৰ'দত ভালকৈ 2-3 দিন পূৰা ভালকৈ মচমচীয়াকৈ শুকাই লৈছোঁ পূৰা ভৰাই লৈছোঁ এইখিনি মোৰ মুখখন মাজে মাজে দেখা নোপোৱা হৈ যায় এতিয়া কি কৰিম চাই থাকিব দেই জাকটো ভৰ্তি হোৱাকৈ পূৰা ফুল পানী দি লওঁ এনেকৈ আপোনালোকে দি ল'ব দি লৈ কমেও 1 দিন মানে 1 ৰাতি পূৰা এনেকৈ তিয়াই থৈ দিব এইখিনি হৈছে কি মাটি চাগে মাটি নহয় এইখিনি মই সাৰ বনাইছোঁ সকলোৰে ঘৰত এটা বস্তু থাকে মানে চব্জি বাকলিখিনি পেলাই দিয়াতকৈ যিহেতু গৰু নাই তো সেইটো ধুনীয়াকৈ সাৰ বনাব পাৰিব আপোনালোকে মন কৰিলে আৰু মই দেখাই দিম এইটো আপোনালোকক যদি লাগে এই সাৰ বনাইছিলোঁ চাওকচোন কেনেকুৱা হৈ গৈছে একেবাৰে মাটিৰ নিচিনা হৈ গৈছে ন কিন্তু মাটি নহয় দেই সাৰ এই চব্জিৰ বাকলিখিনি সাৰ বনাইছোঁ আপোনালোকক দেখাম যদি বিচাৰে পেলাই নিদিওঁ এইখিনি আপোনালোকে ফুলতো দিব পাৰে নহ'লে চব্জিৰ যদি খেতি কৰে দিব পাৰে ধুনীয়া হয় বহুত ভাল হয় ক'ত যায় মই আছোঁতো মই ভিডিঅ' শ্বুট কৰি থাকিলে মোৰ মুখখন দেখাই নাপায় এনেকুৱা হৈ যায় এই ভৰালোঁ গলিখিনিত এতিয়া এইখিনি ধুনীয়াকৈ থৈ দিম মই যেতিয়া লাগে তেতিয়া দি দিম এতিয়া ইমান গৰম লাগিছে নহয় ঘামি গৈছে একেবাৰে মই মুখখন ধুই লওঁ হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আগৰ সকলে ভালে আছে মোৰতো ভাল একেবাৰে বিন্দাছ মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কালিৰ ইভিনিঙৰ পৰা কিন্তু মই আপোনালোকক ৱেলকাম কৰা নাই মোৰ চেনেলত সেইকাৰণে ভাবিলোঁ এতিয়া ৱেলকামটো কৰি দিওঁ কি কথা আছে আৰু হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল পুনৰ পৰা মোৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ আৰু মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ মৰ্ণিং 9টা বাজিছে চাগে কিন্তু মই বহি আছোঁ কৰিডৰত মোক এটা দায়িত্ব দিছে হা ইমান এয়া ধান গমটো পাইছে কি কাৰণে ধান ৰাখিব লগা হৈছে সকলোৱে কামে কামে ব্যস্ত মই ফ্ৰী আছোঁ মানে ভিডিঅ' এডিটিং কৰিছোঁ সেইকাৰণে ভাবিলোঁ বাহিৰতে কৰোঁ আৰু আমাৰ ইয়াতো বান্দৰৰ উৎপাতটো বেছিয়ে মোৰ ভ্লগবিলাক দেখিয়ে থাকিব সেইকাৰণে বান্দৰো খেদিব লাগিব ইয়াতে আৰু বহি আছোঁ আৰু কৰিম কালি যে বস্তুটো বনাইছোঁ আপোনালোকক দেখাই আছোঁ বস্তু বনাইছোঁ কিন্তু চাহপাত কণী বাকত তিয়াই থৈছোঁ কি দেখাইছোঁ ৰ'ব ধুনীয়াকৈ 1 ৰাতি তিয়াই থৈছোঁ এতিয়া মই এইখিনি পানী ধুনীয়াকৈ চেকি লৈ এনেকৈ ফুলৰ গুৰিত দিছোঁ আপোনালোকে দিব চাবচোন কি হয় মানে ফুলটোৰ কালাৰটো বহুত ডাঠ হয় লগতে ফুল বহুতো আহে এইটো মই কেইজোপামানত ফুলতহে আপোনালোকক দেখাইছোঁ কিন্তু গোটেই ফুলতে দিব পাৰে আপোনালোকে কোনো কথা নাই বহুত ধুনীয়া হয় কিন্তু গছজোপাও বহুত ভাল হয় কালাৰকেইটা বহুত ধুনীয়া হয়
আপোনালোকে মন কৰিলে কণীৰ বাকলিটো আৰু পিঁয়াজৰ বাকলিখিনি বেলেগকৈ মানে এক্সট্ৰাকৈও আপোনালোকে তিয়াই থৈ দিব পাৰে। মই একেলগে মানে সেই কৰিছোঁ, যিহেতু চাহৰ চাপাতখিনি ধুনীয়াকৈ ধুই 2 দিন 3 দিন শুকাই লৈছোঁ ভালকৈ। কিনে গৰম লাগিছে যে, ৰ'দে ৰ'দে ঘূৰি ঘূৰি ফুলত দিলোঁ সাৰ পানী। আপোনালোকে ভিডিঅ'বোৰ চাবচোন, বহুত কষ্ট কৰি মানে বনাওঁ দেই, নহ'লে ৰাতি তেনেকৈ পাহৰা চলাটো আছে কাৰণে মানে তেতিয়া মনত পৰিলে এই দুপৰীয়াখনে মই দিলোঁ। এতিয়া মানে ছায়া বিচাৰি বিচাৰি আহি আহি চাই বহি আছোঁ। গা ধুওঁ এতিয়া যে 11:30 এতিয়াহে মই গা ধুওঁ। একেবাৰে কয়লাৰ পৰা বহি আছোঁ। চাওকচোন কয়লাৰ মৰম দিব। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনবিলাকে ছাবস্ক্ৰাইব কৰিব। এতিয়া আজিলৈ বাই বাই, বেছি দীঘল নকৰোঁ, বেছি কথাও নকওঁ, বহুত দীঘল হৈছে।